ভাবিছিলোঁ আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ, গতিকে নহ'ল, ইমানে ঠাণ্ডা পৰিছে। একদম পাকঘৰতে মানে এবাৰ চেৱাই বনালোঁ, এবাৰ ৰুটি বনাওঁতে বহুত টাইম গুচি গৈছে। এতিয়া অকণ ফ্ৰী হ'লোঁ, সেইকাৰণে ভাবি ব্লগটো আৰম্ভ কৰি দিওঁ। দিয়ন পলাইছে, দিয়ন পানী খেলিবা। ইমান ঠাণ্ডা বতৰত দিয়নে পানী ঢালিছে ফুলত। আৰে টাবত নাই পৰা। কি কৰিছা? ইমান ঠাণ্ডা হৈছে আজি, বৰষুণে পৰি আছে। চাওক কম কমকৈ বৰষুণ পৰি আছে, ইমান ঠাণ্ডা হৈছে, একদম ওলাব যাবই পৰা নাই বাহিৰত। সেইবিলাক আজি ঘৰতে ব্লগটো আৰম্ভ কৰোঁ। কেনেকুৱা কৰোঁ, কি কৰোঁ, এইটো পাছত গৈ মানে গম পাম লাহে লাহে কি কৰিব পাৰোঁ। আপোনাক মোৰ ভিডিঅ'টো শেষলৈ চাই গৈ থাকিব। আপুনি মোৰ ব্লগটো চাইছে চাগে, তাত যে মই দেখাইছিলোঁ যে লাই শাক ৰোৱাৰ কথা কৈছিলোঁ, এইখিনি মই দেখাইছোঁ ৰ'ব। এইখিনি চাওক, একদম সৰু সৰু ওলাই আছেহি। এইটো লাই শাক নহয় বাৰু, মই সৰিয়হ শাক ছিটাইছিলোঁ একদম ধুনীয়াকৈ। এইখিনি ডাঙৰ হ'লে আকৌ এবাৰ দেখাম দেই। এতিয়া একদম সৰু সৰু ওলাই আছে। এইখিনি আমি ওলাই আহিছোঁ এতিয়া অকণমান লোকেল মুৰ্গী ল'বলৈ। বহুত ঠাণ্ডা হৈছে আৰু বহুত দিন পিছত দেখিছেনে, একদম ৰোমেণ্টিক হৈ ওলাই আহিছোঁ। কেইবছৰ 6 বছৰ পিছত ন, লাষ্ট আমি ক'ত ধৰি এনেকৈ ঘূৰি ফুৰিছিলোঁ, কোৱা আকৌ মনত আছে নাই? চব কিবা লাজ কৰিছোঁ। লাষ্ট 7 বছৰ আগত আমি এনেকৈ ধৰি শ্বিলঙত ছাতি উৰি ঘূৰি ফুৰিছিলোঁ। আজি 7 বছৰ পিছত চান্সটো পাইছোঁ ঠাণ্ডাত ঘূৰি ফুৰিবলৈ। বৰষুণ দিলে ইয়াত একদম একো নহয় দিয়া। মেন্দৰ টিট টিট কৰিছে। গ'লোহি সেয়া মাছ গৈ, কুচিয়াও আছে, খিনি ডাঙৰ ডাঙৰ গৰৈছ, ওলকবি কিলো কেনেকুৱা দাদা? অঁ 1 কিলো ল'বা দেই, ল'ম। একদম ধুনীয়া ধুনীয়া আছে, ডাঙৰ ডাঙৰ। এইখিনি ডাঙৰ মাছ, এইখিনি ডাঙৰ নিচা মাছ, সেই মাছ তিনিটাই কিলো বা, তিনিটাত 40 টকা। 4টা দি দিব, এটা দি দি উঠাও। হয় নহয়? নহয় 50 টকা কিলো কৈছিলে, এতিয়া 40 টকা কিলো, 3টা উঠিলে 4টা উঠাই দিব আৰু। নহয় ন, আকৌ পাতৰ কাৰণে দামটো, ওজনটো কমি গৈছে যেন লাগিছে। সৰু 4টা এতিয়াই হ'ল মানে। এইটো কুকুৰা এটা লৈ যাম। আমি আহিলোঁ, ঘৰৰ গলিটো সোমালোঁ। সেইখিনি আনিছোঁ আমি মাংস আৰু ওলকবি। বহুত দিনৰ পিছত ন, 15 মিনিটমান অকল একদম ছাতিৰ তলত সোমাই আহিছোঁ আৰু কেতিয়া চান্স পাম নাই। চব সময়ত পোৱালীকেইটাৰ লগত আহে। গ'লোঁ মই, এতিয়া চাওঁ পোৱালীকেইটা কি কৰি আছে। দেউতা আমাৰ মোবাইল চাই আছে।
মায়ে ইয়াত বহি আছে ইয়াত দনা ইয়াত মিনালী দিয়ন ক'ত গ'ল অ' এইটো দিয়ন কি কৰিছা অ' যে উঠনি আনিছিলোঁ এইখিনি আছে লোকেল চিকেন এতিয়া মই বইল বনাম এইখিনি বহুত দিন হৈ গ'ল বইল খোৱা নাই ব্ৰকলি ইয়াত লৈ লৈছোঁ মই ব্ৰকলি ভালকৈ গৰম পানীত তিয়াই নিমখ দি ধুই ল'লোঁ ইয়াত ল'লোঁ এটা আলু তাৰপিছত ইয়াত ল'লোঁ মই আদা নহৰু এনে পেষ্ট কৰি লোৱা এনে খুন্দিছোঁ ইয়াত ল'লোঁ মই এইখিনি হয় জালুক বইলতো জালুক দিলে খাই বেছি ভাল লাগে ন তো এইটো ল'লোঁ মই জালুক ইয়াত ল'লোঁ মেজেঙা গুটি আপোনালোকে চাগে চিনি পায় নাই নাজানো লেকিন এইখিনি হয় মেজেঙা গুটি যদি আপোনাৰ লগত আছে এনে যেতিয়া বইল বনাই এটা এনে ট্ৰাই কৰি চাব পাৰে আৰু মই লৈ ল'লোঁ এইটো নিদিলেও একো নহয় মই আছে কাৰণে মই দিলোঁ আৰু এইটো দিলে অকণ ফ্লেভাৰটো অকণমান মানে বেলেগ টাইপ হয় বৰ টেষ্টি লাগে তো এইখিনি হৈ গ'ল মোৰ বইলিং কৰিম ব্ৰকলি নেক্সট বছৰত খাইছিলোঁ ডিচেম্বৰ মানতে ওলাই ন ব্ৰকলি তো তেতিয়া খাইছিলোঁ তো এতিয়া এবছৰ পিছত মানে মই খাম এতিয়া লোকেল চিকেন ব্ৰকলি বইল তো ব্ৰকলি এইখিনি বইল কৰিবৰ কাৰণে মই ইয়াত কৰিছোঁ গৰম পানী এইখিনি গৰম হৈ আছে গৰম পানীটো হৈ থাকোঁতে মই এইখিনি আদাখিনি দি লওঁ ইয়াত আদা নহৰু পেষ্টটো দি দিছোঁ এইখিনি জালুকখিনি মানে পাছত দিম একদম লাষ্টৰ সময়ত তো দেখিছেনে আদা নহৰুখিনি ধুনীয়াকৈ উতলি আছে এতিয়া নিমখ দিওঁ নিমখটো আপুনি জানেই আৰু নিজৰ জোখত দিব লাগে মই দি দিছোঁ কেলেকৈ মই সৰহকৈ বনাইছোঁ সেইটো কাৰণে 1.5 চামুচ এইখিনি অলপ দেৰি 2 মিনিটমান উতলিবলৈ দিওঁ 2 মিনিট নহয় 1 মিনিটমান উতলিব দি লওঁ এনেকুৱাকৈ এইটো হৈ গ'ল এতিয়া 1 মিনিট দেখিছেনে কিমান ধুনীয়াকৈ উতলিছে এতিয়া এইটো হয় লোকেল চিকেন পৰি গৈছে তো দি দিছোঁ লোকেল চিকেনটো এতিয়া এইখিনি এতিয়া ধুনীয়াকৈ এইখিনি মই বইল হ'বলৈ দি দিম আৰু 20 মিনিট 15 মিনিট কিমান মিনিট মানে সিজে আৰু তেতিয়ালৈকে মই 15 মিনিটমান এইখিনি মই সিজিবলৈ ঢাকি থৈ দিওঁ এতিয়া এনেকুৱাকৈ এইখিনি চিকেনখিনি বইল হওঁতে ইয়াত আছে ৰঙালাও গুটি ৰ'দটো নাই দিয়া তো ৰ'দাবলৈ নাই হোৱা এইখিনি তিতিয়ে আছে আজি মানে আৰু 2 দিনমান থ'লে বেয়া হৈ যাব এইটো কি কৰোঁ মই ইয়াত কেৰাহীত অকণমান তেল দি গৰম কৰি লৈছোঁ কেৰাহীটো গৰম কৰাৰ পিছত ইয়াতে দি দিম মই গোটেইখিনি ৰঙালাও এতিয়া মই পিটিকা বনাম গুটিটো কম ষ্টিমত লৰাইখিনি গোটেইটো ড্ৰাই কৰি লওঁ এইখিনি মই এইখিনি ড্ৰাই হ'বলৈ থৈ দিওঁ কেলেকৈ 3 দিনমান হ'ল এইখিনি ৰ'দ দিব বুলি থৈ আহিছোঁ ৰ'দে নিদিয়া হ'ল তো ভাবিলোঁ আজি কেৰাহীত গৰম কৰি পিটিকাটো বনাই পেলাওঁ এইখিনি মই কম ষ্টিম কৰি দিওঁ কম ষ্টিমত গৰম হৈ থাকিব এইখিনি দেখিছেনে ৰঙালাও গুটি 3 দিনমান এনেই পানীত তিতি থাকিলে এইটো কাৰণে এতিয়া 5 মিনিটমান হ'লেও ভালকৈ শুকাই নাই এইখিনি ইয়াৰ লগতে দি দিম এইখিনি পুৰণিখিনি আছিলে এইখিনি ৰঙালাও গুটি এইখিনিও মিক্স কৰি দিম আৰু ইয়াত লৈ লৈছোঁ মই নহৰু আৰু ইয়াত জলকীয়া ভাঙি দিলোঁ 4খনমান এতিয়া এইখিনি একেলত মিক্স কৰি দিম সৰুকৈ বনালে ৰাতি খানা কাৰণেও হৈ যাব এনেকুৱাকৈ এইখিনি অকণমান ফ্ৰাই কৰি লওঁ গৰম কৰি লওঁ এইখিনি এইটো হৈ গ'ল ইয়াতো অকণমান দি দিছোঁ মেজেঙা গুটি তেতিয়া খাই বেছি ভাল লাগে এইখিনি দি দিলোঁ এইখিনি অলপ দেৰি পিছত নমাই লওঁ এইখিনি এতিয়া নমাই দিলোঁ এতিয়া এইটো ইয়াত ভৰাই দিওঁ ইয়াত দিওঁ নিমখ অকণমান এইখিনি মই গ্ৰাইণ্ড কৰি লওঁ ধুনীয়াকৈ ইমান ধুনীয়া গোন্ধ ওলাইছে এইখিনি হৈ গ'ল একদম ধুনীয়া গোন্ধ ওলাইছে এইখিনি একদম কিবা বাদাম গোন্ধ এটা ওলাইছে
এইখিনি মই ইয়াত বাটি এটা উলিয়াই লওঁ হৈ গ'ল মোৰ পিটিকা এইখিনি এতিয়া থৈ দিওঁ মই এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিওঁ চব্জিটো চাওঁ গোটেই ধোঁৱা হৈ গৈছে এতিয়া চব্জিটো উতলি আছে এইখিনি মই জালুকখিনি গুড়ি কৰি দিছিলোঁ জালুকখিনি দি দিওঁ জালুকখিনি মিহলাই দিছোঁ তাৰপিছত এইখিনি ব্ৰকলিখিনি দি দিওঁ হৈ গ'ল ব্ৰকলি এতিয়া মই সিজিবলৈ থৈ দিওঁ এইখিনি হৈ আছে এইখিনি লাষ্ট এইখিনি মেজেঙা গুটিখিনি দি দিওঁ আৰু ঢাকি দিওঁ এইখিনি হৈ গ'ল স্পেচিয়েল বইল ৰেডি দেখিছেনে একদম ধুনীয়া স্পেচিয়েল বইল ৰেডি হৈ গ'ল এইফালে টেষ্টি হৈ গ'ল এইখিনি চাওক আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এতিয়া বাজিলে 5:30 এতিয়া মই বনাওঁ চাহ কাৰণে বনাওঁ আজি মই পকৰি মগু দাইল দি বনাব মানে আজি চেষ্টা কৰিছোঁ পকৰি বনাবলৈ ইয়াত এফালে দিয়ন তুমি কি কৈছা কালাৰ কৰিছা তুমি কি কালাৰ কৰিছা जितने मो भाई के मो कलर तो यूज करी আছে তোমার ইয়া কালার তো সংগীতা আন্টি দিছিলে মো হে আগা ঠিক আছে বাই বাই ইয়া কি হয় ঠিক আছে তুমি তা কালার কৰা বাই বাই ওকে মই বনাম পকৰি দেখাইছো বলা কেন বনাম মই পকৰি বনাবলৈ ইয়াত লৈ লৈছোঁ পিঁয়াজ 4টা সৰু সৰুকৈ কাটি ল'লোঁ তাৰপিছত ইয়াত ল'লোঁ পালেং তো মগু দাইল উঠনি তিয়াই থৈছিলোঁ 1 ঘণ্টামান তিয়াই থলোঁ তাৰপিছত এইখিনি হালধি চফ নিমখ কাশ্মীৰী লাল লওঁ এইখিনি এতিয়া মই ইয়াত এইখিনি গ্ৰাইণ্ড কৰি লওঁ এইখিনি ইয়াত হৈ গ'ল মগু দাইল গুড়ি কৰি ল'লোঁ ইয়াত হালধিটো দি দিওঁ 8 চামুচ দিছোঁ মই তাৰপিছত কাশ্মীৰী লালটো দি দিওঁ ইয়াত দিছোঁ মই 1 চামুচ নিমখ তাৰপিছত এইখিনি চফ হয় আমি যোনটো চফ খাওঁ এইটোহে দি দিওঁ এইখিনি ধুনীয়াকৈ মই এতিয়া মিক্স কৰি লওঁ এনে কালাৰটো বহুত ধুনীয়া আছে লেকিন মোবাইলত ইমান ধুনীয়াকৈ কালাৰখিনি ওলোৱা নাই বাৰু এতিয়া ইয়াত দি দিওঁ এইখিনি পিঁয়াজখিনি দি দিওঁ পিঁয়াজটো ধুনীয়াকৈ মই মিহলাই লওঁ এইখিনি তাৰপিছত ইয়াতো দি দিওঁ পালেঙৰ লগত দি দিওঁ এইখিনি পালেংখিনি লগতে দি দিওঁ কিন্তু ধুনীয়াকৈ মই মিক্স কৰি লওঁ দেই প্ৰথম ইয়াত বাউলত ডাঙৰ মানে বস্তুটো বেছি হৈ গ'ল বাউলটো সৰু হৈ গ'ল সেইটো কাৰণে মই ইয়াত এতিয়া ডাঙৰ বাউলত থৈ দিছোঁ চামুচ দি ভালকৈ মিক্স নহৈছিলে সেইটো কাৰণে ভালকৈ হাত ধুই লৈ মই এইখিনি হাতেদি মিলিয়াই লওঁ ডাঙৰ বাউলৰ পৰা আকৌ মিক্স কৰি ইয়াত দি দিছোঁ এতিয়া মই এইখিনি তেল গৰম হৈছে এতিয়া মই ইয়াত দিওঁ পকোৰে গৰম পকোৰে হৈ গ'ল গৰম পকোৰে কি হ'ল অ'কে নকৰিবা কৈছে এইখিনি ইয়াত আছে চাহ পকোৰে দিয়ন পকোৰে খাইছে চাহ লিচু পকোৰা ন তুমি কি খাইছা পকোৰে খাইছোঁ কৈছা পকোৰা দিয়ন এটা ভিডিঅ'টো আমি বাই কৰো তুমি বাই কৰি দিয়া ওকে নো নিউ সক্স দিয়ন মই এইটো নিউ সক্স দে বাই কৰি দিয়া ওকে চাইছে চব বাই কৰি দিয়া বাই মামা ভিডিঅ'টো লাইক কৰিবা কৈ দিয়া বাই